Hey dosto, welcome to my YouTube channel. Lesson দিব আপোনাৰ এটা নতুন ভিডিঅ লৈ আপোনালোকক স্বাগতম জনালো। আজি মানে অলপমান আজি যেহেতু কাতি বিহু উপলক্ষে আজি ভিডিঅটো আৰম্ভ কৰিলো। বহুত দিন ভিডিঅ বনোৱা নাই কাৰণ মই এটা পোষ্ট শ্বেয়াৰ কৰিছিলো কাৰণ এক্সামৰ বাবে ভিডিঅ দিব পৰা নাই আৰু মোৰ ফালৰ পৰা সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালো আৰু এতিয়া বলকচোন আমি কাতি বিহু আজি কি আয়োজন কৰো আপোনালোকক মাজতে শ্বেয়াৰ কৰো ময়ো ভিডিঅ দেও আৰু নে কি কয় তেনে দেই নকয় ভিডিঅটো আৰম্ভ কৰো। আৰু গাইছ এতিয়া প্ৰয়োজন হ'ব মাটি কাৰণ তুলসীডাল ৰুব লাগিলে মাটি যদি লাগিব তেনেহ'লে অলপ মাটি যাতি ভৰাই লওঁ এইখিনি ভিডিঅ' বাৰু নবনাওঁ চাই থাকিব। বিহু উপলক্ষে বাকী গোটেইখিনি কাম ডাঙৰ কামখিনি হৈ গ'ল আৰু এয়া ধুনীয়াকৈ সকলোখিনি হৈ গ'ল। এতিয়া সৰু সুৰা কামখিনি আছে সকলো দেখাই আছোঁ চাই থাকিব। আৰু এই তহঁত ঘৰ সোমাবা নাংগেই ৰাতি হয় গম পোৱা নাই ৰাতি হ'বা ধৰছি যা ভিতৰত যা ই ফুফে উঠে তহন গেলি যাব তো যা যি মালটো অলপমান বুজাৰ আছে নে বুজাৰ আছে পটকে মাই দিবে থৰবাই বেলেগে। আৰু গাইজ ফাইনেলি ৰেডি হৈ গ'লো পুৰাপুৰি চাকি বন্তি জ্বলাবৰ বাবে আৰু পথাৰলৈ নিবৰ বাবে। আপোনালোককো দেখাই আছোঁ চাই থাকিব সকলোৱে ভিডিঅ'টো আৰু ধুনীয়াকৈ জোনাত সকলো সজাই ল'লোঁ। এতিয়া পথাৰলৈ নিব লাগে তাৰপিছত ঘৰৰখিনি পিছত হ'ব বাৰু ব'লক। ফাইনেলি গাইজ লৈ আহিলোঁ চাই লওক একদম পথাৰত যাই লগ পাই আছোঁ। আৰু ফাইনেলি গাইজ চাকি তাকি জ্বলাই পূৰা ঘৰলৈ আহিলোঁ ৰ'ব দেই। এতিয়া ঘৰৰ পূৰা চাকি তাকি জ্বলাওঁ আপোনালোককো দেখাই আছোঁ চাই থাকিব। সেইকেইটা চোৰ গাইজ সেইকেইটা আহিল আৰু ইহঁতে পূৰা চোৰ কৰি আছে গাইজ। এইটো একচুৱেলি হেৰি মানে চোৰ নহয় এটা কি বুলি ক'ম আৰু সকলোৱে জানে দিয়ক ধেমালি এটা। আৰু গাইজ চোৰকেইটা ক'ত গেলে সিহঁতক ধৰি লওঁ ক'ত চোৰ কৰিলে সৰু। আৰু গাইজ এতিয়া চোৰকেইটা মই ধৰিলোঁ আৰু ভালকৈ ক'লোঁ আৰু ইহঁতে ক'ত চোৰ কৰিলে ক'ত চোৰ কৰিলি আমাৰ তাতে ফাজ হা মানে তহঁতে আৰু চবতে খাইছা শেষ কৰি দিলে আজি আমাৰ মেইন এইটো ছোৱালী চোৰ এইটো মেইন ডকাইত হা চোৰ কৰিছা তই সেইটো তই ক'ত পাল তই কিয় চোৰ কৰিছা সেইটো লাগে মোক নহয় তই কিয় চোৰ কৰিছা সেইটো তই চিয়া মানুহ এনে নহয় গানৰ মিউজিকটো পিছত লগাবি তই কিয় চোৰ কৰিছা আকৌ ক'ত কৈছা তই কৈ যা আৰু কৃষ্ণ ককাহঁত খগেন ককাহঁত নমামী হাতত তাৰপিছত কিয় ইমান চোৰ কৰিছা তই আমাৰ তাত কিয় কৈছা সেইটো ক'ব তই আমাৰ তাত কিয় কৈছা ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।